নমস্কাৰ। আজি ভাস্কৰাব্দ 1427 শকাব্দ 1942 খ্ৰীষ্টাব্দ 2020 চনৰ আহিন মাহৰ 23 তাৰিখ অক্টোবৰ মাহৰ 10 তাৰিখ শনিবাৰ। আজি সূৰ্যোদয় হৈছিল 5:20:35 আৰু সূৰ্যাস্ত হ'ব 4:49:55। আজি তিথি হৈছে কৃষ্ণা অষ্টমী তিথি, নক্ষত্ৰ হৈছে পুনৰবসু নক্ষত্ৰ, যোগ হৈছে শিৱযোগ আৰু কৰণ হৈছে কৈলৱকৰণ। আজি নৱজাতকৰ ৰাশি হ'ব মিথুন ৰাশি, বৈশ্যবৰ্ণ দেৱগণ বৰাহৰ অস্তি মহেন্দ্ৰ যোগ, অশ্বতৰী চন্দ্ৰ আৰু বিংশোত্তৰী বৃহস্পতিৰ দশা, আদ্য ঋতুকালে 7 দিনীয়া কাণ্টা যোগ, মৰণৰ দোষ ত্ৰিপদ, যোগিনী ঈশান কোণ। এতিয়া আহিছোঁ আজিৰ দৈনিক ৰাশিফলসমূহলৈ। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো অত্যন্ত শুভ বুলি পৰিগণিত হৈছে। বিশেষকৈ মেঘ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত তেওঁলোকে ভাৱ বিনিময়ৰ সুবিধা পাব বা সামাজিক কামৰ সৈতে জড়িত হৈ থকাৰ সুবিধা পাব। ৰাজনৈতিক দিশত জড়িত হৈ থকা ব্যক্তিসকলৰ জনপ্ৰিয়তা বাঢ়িব, সন্মান বাঢ়িব, ব্যৱসায়ীসকলৰ কাৰণে আৰ্থিক সমাগম হ'ব আৰু বিদ্যাৰ্থীসকলৰ কাৰণে অত্যন্ত শুভ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটো অত্যন্ত শুভ বুলি পৰিগণিত হৈছে। বিশেষকৈ সাংস্কৃতিক দিশত জড়িত হৈ থকা ব্যক্তিসকল বা সাংস্কৃতিক শিল্পীসকলৰ সুনাম অৰ্জনৰ দিন আৰু তেওঁলোকে সা সন্মানৰ অধিকাৰী হ'ব, নতুন সুবিধা লাভ কৰিব পাৰিব, নিবনুৱাসকলে কৰ্মসংস্থানৰ সুবিধা পাব আৰু ব্যৱসায়ীসকলৰ অত্যন্ত শুভ দিন, তেওঁলোকৰ ধনাগম হ'ব, ব্যৱসায়ৰ ক্ষেত্ৰত নতুন যোগাযোগ চলিব। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটো অত্যন্ত শুভ। বিশেষকৈ সাহিত্য সংস্কৃতিৰ লগত জড়িত হৈ থকা ব্যক্তিসকল, সাহিত্যিকসকল, অভিনেতাসকল বা কবিসকলৰ আজিৰ দিনটো অত্যন্ত শুভ। তেওঁলোকৰ নতুন খবৰে তেওঁলোকক গোটেই দিনটো আনন্দিত কৰি ৰাখিব, তেওঁলোকে নতুন বন্ধু লাভ কৰিব আৰু তেওঁলোকৰ প্ৰতিভা বিকাশৰ সুন্দৰ সুবিধা পাব। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো অত্যন্ত শুভ। তেওঁলোকৰ প্ৰতিভা বিকাশ হ'ব, তেওঁলোকে নতুন সুবিধা লাভ কৰিব পাৰিব, ব্যৱসায়িক দিশত নতুন যোগাযোগ চলিব আৰু তেওঁলোকে যিকোনো বিষয়তে তেওঁলোকৰ পাৰদৰ্শিতাটো প্ৰদৰ্শন কৰাৰ সুবিধা পাব, প্ৰতিভা বিকাশ হ'ব আৰু আৰ্থিক দিশত সচ্ছলতা লাভ কৰিব। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটো অত্যন্ত শুভ। বিশেষকৈ বিবাহ উপযুক্ত পাত্ৰ পাত্ৰীসকলৰ বাবে থাকিব নতুন খবৰ, প্ৰেমত অত্যন্ত শুভ, বিদ্যাৰ্থীসকলৰ কাৰণে শুভ, কিন্তু তেওঁলোকৰ শাৰীৰিক অসুস্থতাই তেওঁলোকক অশান্তি কৰিব। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো অশুভ বুলি পৰিগণিত হৈছে। আজিৰ দিনটো তেওঁলোকে সাৱধান হৈ থকাৰ প্ৰয়োজন হ'ব। বিশেষকৈ আত্মসন্মান লাঘৱ হোৱাৰ ঘটনা হ'ব পাৰে, বিবাদত জড়িত হৈ পৰিব পাৰে, দাম্পত্য দিশত অশান্তি লাভ কৰিব, পাৰিবাৰিক গৃহ অশান্তি ইত্যাদিবিলাক লাভ কৰাৰ সম্ভাৱনা আছে। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটো অত্যন্ত শুভ। তেওঁলোকৰ ধনাগম হ'ব, আৰ্থিক উন্নতি লাভ কৰিব পাৰিব আৰু বহুদিনৰ পুৰণা ধন পাবলগীয়া ধন তেওঁলোকে আজিৰ দিনটোত লাভ কৰিব পাৰিব। পুৰণা বিবাদ নিষ্পত্তি হ'ব, বিশেষকৈ মাটি বাৰীৰ ক্ষেত্ৰত থকা বিবাদ আজিৰ দিনটোত তেওঁলোকৰ নিষ্পত্তি হ'ব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো অশুভ বুলি পৰিগণিত হৈছে। তেওঁলোকে মিছা দোষত দোষী হ'ব পাৰে, আত্মসন্মান লাঘৱ হ'ব পাৰে বা আনৰ দুষ্কৰ্মৰ নিজে গা পাতি আত্মসন্মান লাঘৱ হোৱাৰ পৰিঘটনা হ'ব পাৰে। সেয়ে তেওঁলোক আজি বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত বিশেষকৈ সন্মানৰ ক্ষেত্ৰত অসুবিধা পাব আৰু সন্তানৰ চিন্তাই তেওঁলোকক দূষিত কৰিব। সন্তানৰ অশুভ বাৰ্তাই বা দুঃসংবাদে তেওঁলোকক চিন্তিত কৰি তুলিব বা সন্তানৰ শিক্ষা দীক্ষা বা অন্যান্য সামাজিক দিশৰ ক্ষেত্ৰত তেওঁলোকে চিন্তিত হ'ব। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটো অত্যন্ত শুভ। বিশেষকৈ ক্ৰীড়াৰ লগত জড়িত হৈ থকা যিসকল ব্যক্তি, খেলুৱৈসকল, ক্ৰীড়াৰ সংগঠকসকল, তেওঁলোকৰ বাবে আজিৰ দিনটো অত্যন্ত শুভ। আৰ্থিক সচ্ছলতা লাভ কৰিব, যদিও শিৰৰ সমস্যা, বিশেষকৈ নাৰ্ভৰ সমস্যাত তেওঁলোক ভুগিব পাৰে। মকৰ ৰাশিৰ জাতক জাতিকাৰ ক্ষেত্ৰত আজিৰ দিনটো অত্যন্ত শুভ হ'ব। তেওঁলোকে কৰ্ম সাফল্য লাভ কৰিব বা তেওঁলোকৰ পৰিকল্পনা অনুযায়ী তেওঁলোকে কাম কৰাৰ সুবিধা পাব। তেওঁলোকৰ কৰ্মস্থলীত তেওঁলোকৰ আদৰ সন্মান বাঢ়িব আৰু বিদ্যাৰ্থীসকলৰ কাৰণে অত্যন্ত শুভ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটো অত্যন্ত শুভ বুলি পৰিগণিত হৈছে। বিশেষকৈ তেওঁলোকৰ আশা পূৰণ হ'ব। বহুদিনৰে পৰা লাগি থকা কামৰ আজি পৰিসমাপ্তি ঘটিব বা পুৰণি বিবাদ নিষ্পত্তি হ'ব, দাম্পত্য সুখ লাভ কৰিব পাৰিব, পাৰিবাৰিক শান্তি লাভ কৰিব পাৰিব। মীন ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটো অত্যন্ত অশুভ বুলি পৰিগণিত হৈছে। বিশেষকৈ অযথা বিবাদত লিপ্ত হ'ব পাৰে, অত্যাধিক খৰচান্ত হ'ব পাৰে বা আত্মসন্মান লাঘৱ হ'ব পাৰে। গতিকে সাৱধান হৈ থকাৰ অতিকে প্ৰয়োজন হ'ব মীন ৰাশিৰ জাতক জাতিকাসকল। বন্ধু বান্ধৱীসকল, আজিৰ ৰাশিফল এনেধৰণৰ আছিল। মোৰ যদি এই ৰাশিফল শিতানটো আপোনালোকে ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা নটিফিকেশ্যন বেলটো টিপা মাৰি দিব আৰু মোৰ ভিডিঅ'সমূহ আপোনাৰ ওচৰলৈ প্ৰথমতে যাব। ধন্যবাদ। পুনৰ শেষত আজিৰ দিনটো শুভ আৰু মংগলময় হোৱাৰ কামনাৰে তীৰ্থৰঞ্জন গোস্বামী শাস্ত্ৰী, ৰত্নগিৰি জ্যোতিৰ্গত ধাত্ম কেন্দ্ৰ। ধন্যবাদ।